কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বৰালি মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ সোমবাৰ দিনা সৰস্বতী পূজা পাতিবলৈ লৈছে মানে 3 ফেব্ৰুৱাৰীত সো এতিয়া মই স্কুললৈ গৈ আছোঁ কিন্তু সাজি ওলাওঁতে ইমানে ষ্টাইল কৰিলোঁ যে মই কাণফুলি থৈ আহিলোঁ খাৰু থৈ আহিলোঁ উপায় নাই এতিয়া প্ৰথমে মানে স্কুললৈ যাওঁ মানে মোৰ নিজৰ স্কুললৈ যাওঁ তাৰ পাছত যাম ছোৱালীজনী স্কুললৈ তাত 10:30 পৰা ষ্টাৰ্ট হ'ব সো মোৰ স্কুলত এটেণ্ডেঞ্চ দি মেলি অকণমান পৰিৱেশটো চাই মেলি অকণমান কাম চামত হেল্প কৰি ছোৱালী স্কুললৈ যাম তাতো আপোনালোকক পৰিৱেশটো দেখাম কেনেকুৱানো পাতিছে তাহাঁতৰ আয়োজন কেনেকুৱা আৰু আমাৰ স্কুলৰ পৰিৱেশটো দেখাম তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে স্কিপ নকৰাকৈ চাই থাকক মোৰ লগত আৰু মই স্কুল পাই গ'লোহি আৰু স্কুল আহি পাই মই লগালগ অকণমান যি পাৰোঁ কামত সহায় কৰি দিছোঁ ইয়াৰ ডেক'ৰেশ্যনত অকণমান লাগি দিলোঁ আনফালে আমাৰ ভকতসকলে আহিলে তেওঁলোকে কল কুঁহিয়া এইবোৰ ৰেডি কৰাত ব্যস্ত হৈ আছে আনফালে আমাৰ অকণমানি সৰস্বতী কেইগৰাকীক চাওকচোন কি ভাল লাগিছে আৰু এতিয়া ইয়াৰ পৰা গৈয়ে মই ছোৱালী স্কুললৈ যাম আৰু এতিয়া মই পাই গ'লোহি ছোৱালী স্কুললৈ নিজৰ স্কুলত এঘণ্টামান থাকিলোঁ আৰু এতিয়া আহি গ'লোঁ ছোৱালী স্কুলত অলপমান নীতি নিয়ম কৰি আছে ইয়াক খাবলৈ দিছে ইয়াত ক্ষীৰ লগতে দিছে প্ৰসাদ আৰু দিছে মিঠাই মই তাইৰ ওচৰতে বহি খাইছোঁ আৰু দুই এগৰাকী চিনাকি আছে তেওঁলোকৰ লগত কথা বাৰ্তা পাতি অলপ ফটো চটো তুলিলোঁ সিমানেই আৰু বৰ বিশেষ মোৰ ইয়াত চিনাকিও নাই আৰু ইমান নাহোঁ মই কেতিয়াবাহে আহোঁ আজি সৰস্বতী পূজাৰ দিনা তাই নাহিলে বেয়া পাব বা মনতে অলপ দুখ পাব বুলি আহিলোঁ লগত উপায় নাই মাকৰ ডিউটি আনফালে নিজৰ ডিউটি দুইফালে মেনেজ কৰিবলগীয়া হৈছে আৰু ছোৱালী স্কুলত অলপ সময় থাকি ফটো চটো তুলিলোঁ তাৰ পাছতে আকৌ নিজৰ স্কুল পাই গ'লোহি ইতিমধ্যে আমাৰ স্কুলত প্ৰসাদ বিতৰণ হৈ গ'ল এতিয়া বাইদেউসকলে পায়স বিলাই আছে ৰাইজক আৰু আমাৰ কাৰণে যোগাৰ দিছে ক'লে যে মোক চাহকণ খাই ল'বলৈ আৰু মই অফিচত চাহকণ খালোঁ পায়স খালোঁ এতিয়া ঘৰলৈ আহি গ'লোঁ টাউনখন চাওকচোন ইমানেই ভিৰ আজি বিশালৰ পৰা ষ্টেচন চাৰিলৈকে মোক লাগিছে 45 মিনিট সময় মেজিকখনত আৰু ছোৱালীৰ লগত আছিলে মই যদি ৰিক্সাত আহোঁ তেতিয়াহ'লে চাগে ঘৰলৈ 2 ঘণ্টামান সময় লাগিলে হয় সেইকাৰণে কোনকোনিক মাতিলোঁ আৰু তাই আহিলে আৰু এইফালে দেখিছেনে দলমুখৰ অৱস্থা ইমানেই ভিৰ ছোৱালীবোৰৰ ভালো লাগিছে বাৰু পৰিৱেশটো বেয়া লাগিছে বুলি মই নকওঁ কিন্তু অত্যাধিক ভিৰ হৈছে এনেকৈ সৰস্বতী পূজাত মই ওলাই আহিও পোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছোঁ সেইকাৰণে অকণমান ভিডিঅ' কৰি দিলোঁ আপোনালোকৰ কাৰণে আপোনালোকৰ ঠাইতো চাগে সৰস্বতী পূজাত বহুত ভিৰ হৈছে ছোৱালীবোৰ এনেকৈ সাজি কাচি ওলাই আহিছিলে নিশ্চয় আমি মানে কলেজ পঢ়া দিনতো ক'ত গাঁৱৰ কলেজত পঢ়িছিলোঁ কাৰণে এইবোৰ নাপালোঁ আৰু ডিউটি মানে স্কুলত জইন কৰাৰ পাছততো এইবোৰ ক'ত আৰু স্কুলতে থাকিব লগা হয় সেইকাৰণে বৰ বিশেষ এইবোৰ পৰিৱেশৰ লগত মোৰ চিনাকি নাই জাষ্ট এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে তাকো মই এইটো ৰাস্তাত যাব লগা মানে ঘৰলৈ যাব লগা হোৱাৰ কাৰণেহে পাইছোঁ আজি চাইল্ড পাৰ্কখনৰ ভিতৰ বাহিৰ সকলোতে ভিৰ ভিতৰখন অকণমান ধুনীয়াকৈ থৈছে বেলুন চেলুন লগাই ধুনীয়াকৈ সজাই থৈছে আৰু ভিতৰতো পুৰা ভিৰ হৈ আছে বাকী এয়া আছিলে আমাৰ শিৱসাগৰৰ সৰস্বতী পূজাৰ দৃশ্য অকণমানকৈ দেখাই দিলোঁ ভিৰটো দেখালোঁ দেই মই পূজা একো দেখাব নোৱাৰিলোঁ আপোনালোকক অকণমান ৰাস্তাৰ ভিৰবোৰ দেখাই দিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰ পামগৈ আৰু এইফালে চাই দিয়া
আৰু ফাইনেলি আমি ঘৰ পালোহি আৰু ঘৰ পোৱাৰ পাছত মামনিও আহিলে সেইফালৰ পৰা তাইও মানে স্কুলৰ পৰা আহিছিলে আমি দুয়োগৰাকী লগ লাগি এনেই ফটো চটো অকণমান তুলিলোঁ ভিডিঅ' চিডিঅ' অকণ কৰিলোঁ ইমানে বিশেষ মানে একো ৰিলচ চিলচ বনাবও নাজানো এনেই আৰু অকণমানকৈ ট্ৰাই কৰিছিলোঁ ফটো চটো উঠালোঁ আৰু এনেই ৰিল এটা বনাইছিলোঁ আপোনালোকৰ কাৰণে মই ইউটিউবত আপলোড কৰি থৈছোঁ তেন্তে আজিলৈ আহোঁ বাই